যতে কি কথা পাতা মাতো মাতো বলি কি हे गाइस আপোনাৰ সকলোৰে কি খবৰ নিশ্চয় ভাল মোৰ ভাল বৰ্তমান মানে বহুত দিন ব্লগ দিব পৰা নাছিলো সো মানে মোবাইলটো বেয়া হৈ গৈছিল মোবাইলটো ভাল কৰিছিল মানে দিব পৰা নাছিলো সেইবাবে বেয়া নাপাব আজি মানে বহুত দিনৰ মূৰত ব্লগটো ষ্টাৰ্ট কৰিব লৈছো সো আজি হৈছে লক্ষী পূজা আপোনালোক সকলোকে লক্ষী পূজাৰ বহুত বহুত শুভেচ্ছা যাচিলো লগতে আপোনালোক যাতে বছৰ লক্ষী পূজা যাতে যিকোনো আপোনালোকৰ মনৰ কামনা যাতে লক্ষী মায়ে আপোনালোকক পূৰা কৰে সেয়াই আশা কৰে এতিয়া মই পাকঘৰ সৰু পাকঘৰটো গাইজ বৰ্তমান মানে পায়স বনাব লৈছোঁ লক্ষী পূজাৰ কাৰণে গাখীৰটো ঢালি দিছোঁ চ' গাইজ ফাইনেল গাখীৰটো উতলিছে এতিয়া ফাৰ্ষ্টত খিচমিচ দি লওঁ কাজুখিনি দি দিছোঁ তেজপাতৰ লগত চাউলখিনি দি দিম একেচাতে আজি ফাৰ্ষ্ট টাইম ক্ষীৰ বনাইছোঁ গাইজ নাজানো কেনেকুৱা হয় ভাত বনাব নাজানো বাট ফাৰ্ষ্ট টাইম ক্ষীৰ বনাইছোঁ ফাইনেলি ক্ষীৰটো উতলিছে অকণমান হিলাই দিওঁ চেনি দিছোঁ এতিয়া মিলাই দিওঁ অকণমান মিঠাটো বেছিকৈ হ'লে ভাল লাগে ক্ষীৰত চাকি জ্বলাম গোঁসাই ঘৰত আহিছোঁ চাই থাকিব ড্ৰেছতো দিম যিহেতু চবতে লক্ষী মা থাকে গাইজ ফাইনেলি যিহেতু লক্ষী পূজা আজি আমাৰ মানে লক্ষী মাক ফুট দিলোঁ মানে চৌকাটো একচুৱেলি লক্ষীয়ে হয় ন গাইজ ফাইনেলি এতিয়া বাহিৰত চাকি দিব জ্বলাব লৈছোঁ যাতে আমাৰ লক্ষী মাসকলো ধন সম্পত্তিয়ে ভৰাই যাতে দুখীয়া পৰা ধনী পাৰোঁ Guys, finally the dhanto. Ya diang ko lagi isu. Dikit ako diyan. Ako no ko balik ko kompine. So guys, finally धूप एडाल जलाई दिওঁ আমাৰ কিচেনখনত সোনকালে একদম ভালকৈ মানে চলাব পাৰোঁ আৰু স্কুটিখন আমাৰ মানে বাইক নাই যিহেতু স্কুটিখনকে মানে কেতিয়াবা লাগি সো গাইজ ফাইনেলি খাবলৈ হৈ গ'ল আপোনালোকক দেখাম এয়া হৈছে পায়স পুৰি তেল কল কুঁহিয়া তাৰপৰা নাৰিকল ডালিম
আৰু আছে ৰবাব টেঙা এপিনে মিঠাই চ' গাইজ খাই লওঁ So guys, আজি ব্লগটো ইয়াতে সামৰিছোঁ যদি ব্লগটো চাই ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে চেনেল সাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ সকলোকে নেক্সট ব্লগত লগ পাম আজি কাৰণে বাই বাই জয় ৰাখোঁ